প্ৰথমে মই আমাৰ মিডিয়া বন্ধুসকলক নমস্কাৰ যাচিছোঁ। লগতে এই যোনটো আমাৰ ঠাইকাজোৰা টাইনো স্পৰ্টিং ক্লাব লাইব্ৰেৰী, এই গ্ৰাউণ্ডত আমাৰ নৱেম্বৰ 2 তাৰিখৰ পৰা এটা খেল ষ্টাৰ্ট হৈ আছে। এইটো ডাঙৰ এচিভমেণ্ট আমাৰ। খেলটো হৈছে আছাম ষ্টেট প্ৰিমিয়াৰ লীগ 2023। ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ এই ঠাইকাজোৰাত এই খেলটো হৈ আছে। চ' আমি খুবেই আনন্দিত যে আমাৰ লোকেল টিম ইউনাইটেড চিৰাংদুৱাৰ FC ইয়াত অংশগ্ৰহণ কৰি আছে আমাৰ হোম টিম হিচাপে। তো আমি উৎসাহিত আছোঁ। লগতে আমাৰ যিমান দৰ্শকবৃন্দ আছে, ফুটবল লাভাৰবিলাক আছে, আমি সকলোকে অনুৰোধ কৰোঁ যাতে তেখেতসকলে আহি আমাৰ এই খেলটো উপভোগ কৰে। আমাৰ খেলটো ষ্টাৰ্ট হ'ব 2:30টাৰ পৰা। ফাৰ্ষ্ট খেলটো আছে আমাৰ ইউনাইটেড চিৰাংদুৱাৰ FC ভাৰ্চেছ খৰুমদাও ক্লাব। ছেকেণ্ড খেলটো আমাৰ হ'ব ইউনাইটেড চিৰাংদুৱাৰ FC ভাৰ্চেছ 11 ষ্টাৰ ক্লাব। এইটো হ'ব নৱেম্বৰ 10 তাৰিখে। তাৰ থাৰ্ড মেচটো হ'ব আমাৰ ইউনাইটেড চিৰাংদুৱাৰ FC ভাৰ্চেছ গোবিন্দ বসুমতাৰী ফুটবল ক্লাব নৱেম্বৰ 12 তাৰিখে। তাৰপিছত হ'ব আমাৰ ফ'ৰ্থ খেলাটো ইউনাইটেড চিৰাংদুৱাৰ FC ভাৰ্চেছ যোৰহাট টাউন ক্লাব। এইটো হ'ব আমাৰ নৱেম্বৰ 20 তাৰিখে। তাৰপিছত ফিফ্থ খেলাটো হ'ব আমাৰ ইউনাইটেড চিৰাংদুৱাৰ FC ভাৰ্চেছ মৰণ টাউন ক্লাব মৰণহাট। এইটো হ'ব আমাৰ নৱেম্বৰ 22 তাৰিখে। তাৰপিছত হ'ব আমাৰ ছিক্সথ খেল ইউনাইটেড চিৰাংদুৱাৰ FC ভাৰ্চেছ কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ FC। এইটো হ'ব আমাৰ নৱেম্বৰ 25 তাৰিখে। তাৰপিছত আমাৰ আছে লাষ্ট মেচটো ইউনাইটেড চিৰাংদুৱাৰ FC ভাৰ্চেছ ডিমা ইউনাইটেড FC। এইটো হ'ব নৱেম্বৰ 28 তাৰিখত। লগতে এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু এইটো মেচটো আছাম ষ্টেট প্ৰিমিয়াৰ লীগৰ এটা খেল হৈ আছে, তাৰ কাৰণে আমি অলপ এইটো ডিচিপ্লিন মেইনটেইন কৰিবৰ কাৰণে এটা সৰু এমাউণ্ট এটা টিকেট হিচাপে লৈ আছোঁ। যাতে আমাৰ যোনটো নৰ্মেল টিকেট আছে এইটো 30 ৰুপিছত আপোনালোকে পাব। কাউণ্টাৰত আপুনি 2-3 ঘণ্টা আগতে আহি যোগাযোগ কৰক, আপোনাৰ নৰ্মেল টিকেট পাই যাব। যদি আপোনালোকক VIP টিকেট লাগে, যোনটোৰ আপোনাৰ এমাউণ্ট আছে 100 টকা, এইটো আপুনি 3 ঘণ্টাৰ আগত পাই যাব। আৰু বা এডভান্সত আপোনালোকে কল কৰিও পাই যাব। চিৰাংদুৱাৰ ইউনাইটেড FCত আপুনি নাম্বাৰটো পাই যাব। এই নাম্বাৰত কল কৰি আপোনালোকে VIP টিকেটটো বুকিং কৰিব পাৰে। এই চিষ্টেমটো আমি বনাই দিছোঁ যাতে আমাৰ খেলপ্ৰেমীসকলে ভাল কৰি উপভোগ কৰিব পাৰে খেলটো। এইটো হ'ল আমাৰ এই চিৰাংদুৱাৰ FCৰ পৰা। গ্ৰাউণ্ডৰ প্ৰস্তুতি কেনেকৈ চলি আছে? গ্ৰাউণ্ডৰ প্ৰস্তুতি চাদু আছাম ষ্টেট প্ৰিমিয়াৰ লীগৰ এইটো গেম হৈ আছে। আপোনালোকে জানেই ঠাইকাজোৰা আছে BTRত সবচে মষ্ট নেচাৰেল বিউটি এটা ধৰ্মশালা। ক্ৰিকেটত যেনেকৈ আমি ধৰ্মশালা বুলি কওঁ ক্ৰিকেট ষ্টেডিয়ামত, এনেকৈ ঠাইকাজোৰা BTRৰ ধৰ্মশালা বুলি কোৱা যায়। ইমান ধুনীয়া এটা বাতাবৰণ, ইমান এটা নেচাৰেল কিবা আছে। প্ৰস্তুতি বিৰাট ভাল আমাৰ ইয়াত। গ্ৰাউণ্ড কোৱালিটি এজ কম্পেয়াৰ টু পিছৰ বাৰত যেনেকৈ আছিল ইয়াৰ পৰাতো বিৰাট বেটাৰ হৈ গৈছে। খেলা হৈ আছে বাৰ ইয়াতে, বহুতটা খেলা হৈ গ'ল। গোপীনাথ বৰদলৈ ট্ৰফি হৈ গ'ল। তাৰ পৰা গ্ৰাউণ্ডটো আস্তে আস্তে ইম্প্ৰুভ হৈ আছে। আৰু আগন্তুক দিনতো এটা ভাল এটা পৰিৱেশ আহিব ইয়াত। এইটো আমি চিন্তাধাৰণা এতিয়াৰ পৰা আমি ভাবি আছোঁ যে এইটো আহিব বুলি।